ঐ ছাগলী পোৱালি মই ৰ'ব কি কাৰণে কৰিছিলি একো গম নাপাওঁ চা গাটো বেয়া যেন উশাহব লোৱা নাই কি কৈ আছো মই নিজে গম নাপাইছো এতিয়া নিজেই গম নাপায় ই কি কৰিলে শুনক চা তোৰ ব্ৰেইনটো বেয়া হৈছে বোপাই ব্ৰেইন বেয়া হৈছে মোৰ অঁ ব্ৰেইন বেয়াটো দেখিছে গা যে বেয়া সেইটো নেদেখিছে কি গা বেয়া হৈছে তোৰ চাব অঁ চাওক কিবা হৈছে চাওক চাওক এতিয়া গম পাইছে এতিয়া মোৰ বেয়া হৈছে এতিয়া বুজি পালে ছাৰ যক মই ছাৰ কি হ'ল ঐ ছাৰ ৰ'বচোন ঐ কি হ'ল কিয় গুলি মাৰিলে যেন মোৰ কাৰণে বাচিলি তই গুলি মৰা নাই উঠ ইয়াক মই কোনোবা এদিনা ফটোৱাডাল এডাল প্লিজ প্লিজ শুনা না কবিতাটো হাতত ধৰিছো যে শুনিবানে শুনা 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 জোনাক আহিলে তুমি আহা জোনাক আহিলে তুমি আহা তুমি যেতিয়া আহা তেতিয়াই জোনাক নাহে কেনেকুৱা আছে দুটা লাইন মোহন ঐ মোহন আৰে তই উল্টা হৈ আছ কিয় মানুহটো গাটো বেয়া যেন চাহ কি শুনিবলগীয়া আছিল আহক বহি লওক নালাগে নালাগে ইয়াতে কচোন ইয়াতে ক কালিৰ পৰা মানে মোৰ গাটো বেয়া চৰ্দি লাগি অৱস্থাই নাই কালিৰ পৰা মই উশাহে লোৱা নাই চা কালিৰ পৰা তই উশাহে লোৱা নাই ফুটা বন্ধ যেন এতিয়া ডাক্তৰে কৈছে মোৰ ব্ৰেইনটো বেয়া কিন্তু মোৰ গাটোহে বেয়া চা গা বেয়া মানুহটো কেনেকে কিয় কাণৰ ওচৰত চিঞৰিছ গাটো বেয়া যেন চা গা বেয়া হলে চিঞৰে এনেকে জোনাক আহিলে তুমি নাহিবা তুমি যিদিনাখন আহিবা সেইদিনাখন জোনাক নাহে কিয় গাত পাতি নল'বা তোমাক লৈ লিখা নাই শুনা জোনাক আহিলে তুমিও আহিবা তুমি আহিলে জোনাক নাহে যিদিনাখন জোনাক আহে সেইদিনাখন তুমি আহিবা কাৰণ তুমি আহিলে জোনাক যে নাহে গাটো বহুত বেয়া জানা নাজানো এতিয়া যে কলো তথাপিও নাজানা এতিয়া জানিছো কেতিয়া নাজানিছিলা অথনি অথনি কিয় নাজানিছিলা তুমি যে কোৱা নাছিলা এতিয়া যে কৈছে সেইকাৰণে গম পাইছা মানে ক'লেহে জানা নক'লে নাজানা এই তই মনে মনে থাকচোন মনে মনে থাক নহ'লে এতিয়া মোৰে জ্বৰ উঠিব নহয় নহয় গাটো বেয়া যেন 4-5 দিন উশাহ লোৱা নাই কি কৈ আছে মই নিজে গম নাপাইছো আচ্ছা আমি কিহৰ ওপৰত পাতি আছিলো আমি একো পাতাই নাছিলো মোহন মই মোবাইল চাই আছিলো আৰু তুমি ওপৰলৈ মুখ কৰি শুই আছিলা সঁচা সঁচা এইটোৰ জ্বৰ উঠিছে নে পাগল হৈছেও আপোনাৰ জ্বৰ হ'ল যে প্ৰভু ঈশ্বৰ সেইকাৰণে তোমাৰ ওচৰলৈ আহিছো মোৰ ওচৰলৈ কিয় আহিছা ডক্টৰৰ ওচৰলৈহে যাব লাগে তোমাৰ ওচৰত মই যিটো পাম ডক্টৰৰ ওচৰত সেইটো মই নাপাম দোষী মোৰ ওচৰত কি পাবা ডক্টৰৰ ওচৰত টেবলেট পাবা তোমাৰ ওচৰত জালুকীয়া মাংস পাম মানে জালুক সৰহকৈ দিয়া জ্বলা বোলাচোন অকণ হোটেলত খুৱাই নিবা তেতিয়াহে আকৌ ৰাতি ডিউটিলৈ যাব পাৰিম ৰাতি কিহৰ ডিউটিত যায় আপুনি কিয় মানুহক ৰাস্তা পাৰ কৰা ডিউটি যেন কি মানে এইকেইদিন মই মানুহৰ ৰাস্তা পাৰ কৰাই আছো 10 টকাকৈ লৈ আছো মই একোৱে বুজি পোৱা নাই তুমি কি কৈ আছা মানে এইকেইদিন যে সন্ধিয়া সন্ধিয়া বৰষুণ দি আছে ৰাস্তা পানীবিলাক বাঢ়ি গৈছে মানুহবিলাক যে পাৰ হ'ব নোৱাৰে মই পাৰ কৰাই দিওঁ 10 টকাকৈ লওঁ বাকলি সেইবোৰ কৈ কৈ জ্বৰ উঠাইছ আৰু মোৰ পৰা মাংস ভাত চুবাবলৈ আহিছ মই কিয় খুৱাম কোনে সেইবলৈ যাবলৈ কৈছিলে তোমাক নহয় নহয় আজিকালি তোমালোকে পইচাবিলাকো কম দিয়া যেন মই ভাবিছো যা মই যা পইচা দুটামান ইনকাম কৰি আন ইনকাম মুখেদি বাজ যাব যেতিয়া নলাত এইখিনিতে সোমাই ভককে সেইখিনি ওলাবিগে গম পালিনে নাই এই ড্ৰেইনৰ চিষ্টেমবোৰ ভাল নহয় নহয় পাহাৰৰ পানী যাব পৰাকৈ ভালকৈ চফা নকৰেতো সেইকাৰণেতো ৰাস্তাত গোটেই পানী জমা হয়গে আৰু টকা 10 টকাৰ কাৰণে তই সেইবোৰ পানীত মানুহ পাৰ কৰাই থাক মানে মই পইচাটো কম লৈ আছো নেকি বাৰু তই সেইটোহে বুজি পালিগে নে কি মানে বেয়া কাম কৰিছো বেয়া কাম কৰা নাই
খালি এতিয়া সেইখিনি কাম কৰি তোমাৰ কি অৱস্থা হৈছে সেইকাৰণেতো তোমাৰ ওচৰলৈ আহিছো ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে এই কিয় তোমালোকে ডক্টৰকে থাকি যাও আগৰ যুগৰ মানুহে যে যেতিয়া ডক্টৰ জন্মই হোৱা নাছিল তেতিয়া মানুহ ক'লে কৈছিল বেমাৰ হ'লে ধুনীয়াকে মুৰ্গী পোৱালি এটা আনিব প্ৰেছাৰ 4 হুইচেল মাৰি দিব জালুক দিব জলকীয়া দিব খাই দিব যাওঁ ভাল হৈ যাব কি ডক্টৰকে থাকিছা আগৰ দিনত ডাক্তৰে নাছিলে কিন্তু প্ৰেছাৰ কুকাৰে গ'ল 4 চিটি মাৰি তোক মুৰ্গী পোৱালি খুৱাবলৈ কিবা এটা চিষ্টেম কৰিছিল আৰু নোখোৱা যদি নালাগে যা হ'ব বৈ হোটেলতে জালুকীয়া জ্বলা মাংস ভাত মাৰি ল'বি খালি নেক্সট টাইম এগেলা পানীত নামিবলৈ যাব নোৱাৰ হ'ব অদুচি মই কি কওঁ কোৱা কি হ'ল মই কি কৰিম কোৱা হ'ল কি আকৌ মোৰ চাকৰি ফব মোৰ দোকান ফব মোৰ ইণ্টাৰভিউ কেতিয়া হ'ব মই গম নাপাইছো মই কি কওঁ কোৱা বৰ ধুনীয়া টাইমত আহিলা তুমি জান চাকৰি আছে কিন্তু কৰা মানুহ নাছিল কি চাকৰি কৰিবা নাজানিছো তেনেহ'লে গুলি জাৰি গুচি গ'লাগে যে সেইফালে নহয় মই চাকৰিৰ কাৰণে পাগল হৈ আছো যেন আমাৰ যে আকেত যা এচিষ্টেণ্ট এটা লাগে মজা চকী আছে খালী লেপটপ আছে অন মানুহ চানুহ নাছে মাৰি দিওঁ জইন